আৰু মাল মাহাই গৈছি ওই মাল মাহাই গৈছি ঐ মঙ্গল গ্রহর মাল ওচৰত ঠেঙা দিছে পুৰা এতিয়া মানে এই ইংৰাজবিলাকে ইয়াৰ পৰা মানে এই ঘৰটো এৰি থৈ গুচি গৈছি আৰু চাওক এইবিলাক মানে তো হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু আশা কৰিছোঁ আপোনালোকৰ খবৰ সকলোৰে নিশ্চয় ভাল অমৰ ভাই যাবি না যাও যাও খানা এটা আছে মানে বহুত ডেঞ্জাৰ আৰু আমাৰ 15 আগষ্টৰ পৰা যিটো 15 আগষ্টত প্ৰথম ব্লগটো বনাইছিল না সেই টিম মেম্বাৰটোৰ লগত আজি প্ৰথম আজি আৰু লগ গৈ আছোঁ আৰু মানে খানাও আছে আৰু আপোনালোকক গৈ আছোঁ দেখাই আছোঁ আৰু আজি আপোনালোকক মানে মটো ব্লগ কৰি পিনে দেখাই পাম বুলি মানে লৈ যাম বুলি ভাবিছিলোঁ কিন্তু নহ'ল অমৰ ভাইৰ কাৰণে থাকি গ'ল ইও লাষ্টত আৰু আমাৰ যোৱাটো দেৰি হৈ গ'ল এতিয়া বৰ্তমান কিমানমান টাইম হ'ব লাগে ভাই এতিয়া কিমানমান টাইম হ'ব লাগে কমেও মানে এতিয়া বৰ্তমান 1:30মান বাজিব লাগে আৰু এতিয়া দেৰিও হৈছে এনেকৈ যাই আছোঁ এতিয়া আৰু বৰ্তমান আৰু আপোনালোকক তাতে লৈ যাওঁ তাতে গৈ পিনে পূৰা কমপ্লিট এনেকৈ দেখাম আৰু ভিডিঅ'টো এতিয়া আমাৰ সময়খিনিও বহুত দেৰি হ'ল তাতে ৰখি আছে বাকী মেম্বাৰবিলাক আৰু পুৰা আল্টিমেট আছোঁ মটৰ লগি কৰি দেখাই যাম বুলি আছিলোঁ মৰা গানবিলাক নি আছে বান্দৰ গা আছে ইয়াতে মানে জংঘলৰ আল্টিমেট মানে জংঘলৰ ৰাস্তা গৈ আছোঁ ভয়ে নকৰে কাকো খাতাৰা একদম বস্তু আর আমি আর পুরা একদম কেঁচা রাস্তা দিয়ে ঘুরেছি এবার যায় 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 পিক আপ করেছে গাড়ি পুরো রাইট সাইড দিয়ে যাব লাগবে তো গাইস মানে মই প্ৰথমে আপোনালোকক দেখাম বুলি মানে ইয়াতে আহিলোঁ মানে কি যিটো ব্ৰিটিছৰ দিনৰ ঘৰ যেতিয়া আমাৰ ভাৰত মানে স্বাধীন হৈছিল না তেতিয়া মানে এই ইংৰাজবিলাকে ইয়াৰ পৰা মানে এই ঘৰটো এৰি থৈ গুচি গৈছি আৰু চাওক এইবিলাক মানে কাঠৰে এইবিলাক এতিয়া বৰ্তমান একবাৰ সোমাইছোঁ আজি কিন্তু ময়ো প্ৰথম আহিছোঁ আজি ইয়াত ইমানখিনি নাজানো ইয়াৰ বিষয়ে তথাপিও আহিলোঁ আৰু এনেকৈ দেখাই দিম আপোনালোককো তো ঘৰ চাওক পুৰা কাঠৰে আৰু পুৰা গ্লাছৰ নিৰ্মিত আৰু এইবিলাক আৰু কোনোবা আছে নেকি ঘৰত তো ইফালেদি পুৰা বন্ধ ইফালেদি বন্ধ আছে তো গাইছ খুলিব লাগিব খোলাই নাযায় তো বাদ দিলোঁ আপোনালোকক এনেই দেখাই দিলোঁ ইয়াত যদি পাৰোঁ চেষ্টা কৰোঁ ড্ৰোন শ্বটেৰে দেখাই দিম আৰু এইবিলাক পুৰা কাঠৰে গতাই এনেকৈ ঘৰ আল্টিমেট ঘৰ বনাইছিল মাথা আছিল আগৰ দিনত অলপ চিমেণ্টৰ মানে অলপমান প্ৰডাক্টবিলাক অলপ কম আছিল আগতকৈ তো এতিয়া এনেকৈ ইয়াৰ পৰা আপোনালোকক দেখাব বাদ দিলোঁ কিন্তু চাব পাৰে ধুনীয়াকৈ আছে ইয়াত কিন্তু কোনো নাথাকে এতিয়া ইয়াত কিন্তু কোনো নাথাকে আৰু ইয়াত ধুনীয়াকৈ এতিয়া বৰ্তমান ধুনীয়া হৈ আছে ভাল হৈ আছে বঢ়িয়া ঠিক আছে এইবিলাক কাঠৰ কি খবৰ এতিয়া আপোনালোকক মানে তললৈ লৈ যাই আছোঁ আৰু এই নদীটোৰ ইফালে আছে ইফালে পিকনিকো চলে পিকনিক স্পটো হয় আৰু এনেকৈ যাই আছোঁ গাড়ী চাড়ী ষ্টাৰ্ট বন্ধ কৰি ৰ'বাহে তুমি মই নামি লওঁ ৰ'বা তোমাৰ গাড়ীখন কষ্ট পাই যাব তো এতিয়া আপোনালোকক কিবা তালৈ লৈ যাওঁ আমাৰ টিমটো য'ত আছে তাতে যাওঁ আৰু খানা চলি আছে পূৰা একদম গৈ আছোঁ এনেকৈ ফাইনেলি গাইছ আহি পালোঁ ইয়াতে আৰু ইয়াতে পূৰা খানাৰ আয়োজন হৈ আছে ইফালে কি বাচি আছে এইটো মুৰ্গী লোকেল না খাহী আছিল তাৰ মানে কিবা উলিয়াই দিল গোটাই আল্টিমেট আৰু কিবা কিবি আছে এইবিলাক অলপ ব্লাৰ কৰি দেখাব লাগিব আৰু এইবিলাক আমাৰ ভাই নিশ্চয় কি লাগে রাতে দিন চিহ্ন এখন দিয়েছ পুৰা স্পেচিয়েল মাৰি আছে আৰু তোৰ দোষ আঞ্জা কিমান বাকী খাব পৰা হৈছোঁ আৰু ধুনীয়া বনাইছা কিন্তু তুমি পাৰা আৰু এক্সপিৰিয়েঞ্চ আছে
বৰ্তমান আমি 15 আগষ্টৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ব্লগটো ময়ো তো এই 15 আগষ্টৰ পৰা আমি এই টিম মেম্বাৰটোত আকৌ লগ পালোঁ আৰু আজি এই ধামাকা এটা খানা খাম বুলি মানে ইয়ালৈ আহিলোঁ আৰু নদীৰ পাৰত পূৰা এনেকৈ মটৰ চটৰ ওচৰত টেঙা দিছে পূৰা ডাইৰেক্ট বনাব লাগিব নেকি আৰু ইমান মানুহ নুকুলালে কি আৰু উপায় নাই চৰে টেং চব খাব লাগিব আৰু গাছ পাহাৰৰ ৰাস্তা দি আল্টিমেট ৰাস্তা দি একদম হিমালয়ন লৈ আহিছে এটা আৰু নাপাম বুলি মানে একদম পূৰা আহিছে আৰু না শাক নাপাম বুলি কোনে আৰু হাঁহৰ চৰে লুম কাটা কাটি হ'ল আৰু ইফালে আমাৰ নদীটোৰ পৰা পানী লৈ আহি আছে ব্ৰ' পানী হ'ল এইটো পানীটো কি কৰিবা চাউল হৈ যাব পানীটো চাউল হৈ যাব আচ্ছা আৰু গাছ মানে আৰু এইখিনি আছে কি হাঁহ মাংস আৰু লোকেল চৰ এটা আছে ইফালে এইখিনি বনাব আছে বাকী আৰু এইখিনি আৰু পিঁয়াজ কাটি আছে আলু কাটি আছে এইবিলাক আমাৰ টিম মেম্বাৰবিলাক গোটেই আৰু কি আছে নমাড ট্ৰেভেলছৰ আমাৰ গেংবিলাক লিডাৰবিলাক চব ইফালে আছে আমাৰ দচেতো বানা সহায় কৰিব পৰা নাই দচ কি হ'ব চৰত ঠেং খান কিন্তু ফাৰ্ষ্ট গাইছ ইয়াতে আছে চৰত ঠেং খান ইখান ফাৰ্ষ্ট টাইম টেষ্টিং কৰিব লাগিব ইয়াক কি বস্তুকেইটা তাত এনেকুৱা হৈছে মানে কি ড্ৰোনখন উৰাব নোৱাৰোঁ 50 মিটাৰৰ ওপৰত মানে আগত নাযায় মানে কি লগ আউট হৈ গৈছে মানে কানেকশ্যন আৰু পাছৱৰ্ডটো পাহৰিছোঁ মই ড্ৰোনৰ মানে মোবাইলৰ লগত কানেক্ট হোৱাৰ সেইটো কথাটো পাহৰি গৈছোঁ সেইকাৰণে ড্ৰোনখন 50 মিটাৰৰ আগত মানে নাযায় আৰু মানে ড্ৰোনখন উৰাব নোৱাৰোঁ এনে অলপ সৰু সুৰাকৈ শ্বটটো দি দিলোঁ কাৰণ গছগিলাও বহুত ডাঙৰ ইয়াতে বহুত ওখ গছ আৰু সেইকাৰণে মানে ড্ৰোনখন নুৰালোঁ ইমান সেনেকৈ আৰু কথা আছে আৰু ইমান এটা ৰিক্সত উৰাব নোৱাৰোঁ আপোনালোকক বেয়া নাপাব মানুহ খাব ছাৰ তাৰে গাইছ মানে মই যদি নাৰালো মানে সদে নহ'ব একবাৰ ইফালে দেখাও কেমেৰা বন্ধ হৈ গ'ল বন্ধ হ'ল মাংস বন্ধ হ'ল কাৰণে ক'লা হ'ল নেকি একদম নহয় ক'লা হ'লে এবাৰ গাইছ মানে টেষ্টিং কৰি চাওঁ টেষ্টিং কৰক মাটিত পৰা বস্তু খাব লাগে সৰুকেচোন মায়াতে শিকাইছিলে মাটিত পৰা বস্তু খালে মানে ডাঙৰ হয় সোনকালে মজা আয়া বঢ়িয়া হৈছে বঢ়িয়া ভাল হৈছে না আৰু মাল মাহাই গৈছি মাল মাহাই গৈছি পলাল চব পলাল গাইছ চব পলাই গেল আহিবই এনেকুৱা ফৰেষ্ট এৰিয়াবিলাক গোটেই জংঘলে না আৰু এনেকৈ এইবিলাক জংঘল এৰিয়াতে আছোঁ আমি সেইকাৰণে আহিবই সিহঁতে এতিয়া কি বনাবি গাছ মানে ভাত বনাব আৰু এতিয়া এইখিনি কি চাউল তাউল দিছে নেকি ডাক বিৰিয়ানী মানে এইখিনি চাফা কৰিব এতিয়া বৰ্তমান এইখিনি উতলাই আছে এতিয়া বইল কৰি পিনে পানী দি বইল কৰি চাফা কৰি আছে না ল'ৰাখন চাফা কৰি আছে এতিয়া তাৰপিছত ভাতটো বনাব আৰু প্লেনিং আৰু ধুঙা চুঙা লাগে না চকুগিলা লাল লাল হৈ গৈছে মোৰ ম্যানমাৰত আলফাত থাকোঁতে ম্যানমাৰত
ভাত চাত হৈ গ'ল খাৱা লোৱা আয়োজন কৰোঁ আপোনালোকক নেদেখাম বুলি ভাবিছোঁ আৰু গধূলি হৈ গ'ল কিমান টাইম হৈ গ'লে মোবাইল থাকে গধূলি হৈ যায় না আৰু এইখিনি জেগাখিনি পূৰা এৰিয়া পাহাৰৰ পৰা বান্দৰটো দিনৰ পৰাই আছে হাতী ওলাব তো ব্লগটো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ আপোনালোকক এতিয়া আমি খাৱা লোৱা আয়োজনটো শেষ কৰোঁ আৰু ইয়াৰ পৰা গুচি যাওঁ কাৰণ ইয়াতে হাতী চাতিও ওলায় তো নেক্সট টাইমত নেক্সট ব্লগত লগ পাম বুলি ভাবিলোঁ না কি কওঁ গাইজ